মই যিখিনি চুলিৰ সমস্যাত ভুগি আছিলোঁ সেই সমস্যাখিনিৰ পৰা বহুখিনি উপশম পাইছোঁ। উপশম বুলি নহয়, আচলতে মই একেবাৰে ভালেই পাইছোঁ। সেইকাৰণে ভিডিঅ'টো কৰিলোঁ আৰু ভিডিঅ'টো মাজলৈ চালে সকলোখিনি গম পাব। মই সকলোখিনি বিষয়ে ক'ম কেনেকৈনো মই এই চুলি সমস্যাৰ পৰা সমাধান পাইছোঁ। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে নিজৰ ফ্ৰেণ্ডছসকলৰ লগত শ্বেয়াৰ কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে মোৰ দৰে যিখিনি সমস্যাত ভুগি আছে তেওঁলোকেও সেই পৰা সমাধান পাওক। সেইবুলি ভিডিঅ'টো আজি মই কৰি আপোনালোকক বুলি আগবঢ়ালোঁ আৰু ভিডিঅ'টো চাওক আপোনালোকে। সকলৰ চুলি পকিছে, সৰিছে আৰু চুলিখিনি ফাটিবলৈ গৈছে, একেবাৰে খহটা যেন লাগে। তেওঁলোকৰ বাবে এটি মই ভিডিঅ' লৈ আহিছোঁ, যিখিনি মই মানে পেজ গঢ়ি পেলাই লৈছিলোঁ আৰু তাকে ভাবিলোঁ ভিডিঅ' কৰি আপোনালোকলৈ আগবঢ়াওঁ। সেইকাৰণে আৰু এইখিনি পেজ মোৰ দেখিছে আৰু এতিয়া মই কেনেকৈ কি বস্তু দি এইখিনি পেজ বনাই লৈছোঁ সেইখিনিকে দেখুৱাম। ভিডিঅ'টো আগলৈ বলক এতিয়া আগবাঢ়োঁ। নমস্কাৰ সকলোকে, মোক পুনৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে ভাবিছে এজনী আকৌ কি হ'ল জনী কথা লাগিছে, নহয়নে বাৰু? সেইটো নহয় আচলতে। আনকাল মই চলি মেলি নাথাকোঁ যে সেইটো কাৰণে মোৰ নিজৰ অনুভৱ, বেলেগে বাৰু নাভাবে ইমান, কাৰণ সকলোৱে আজিকালি চলি মেলি থকাটো হৈ গ'ল বাৰু। কিন্তু মই চুলিখিনি এনি মেলি থকা নাই দেই। এইখিনি চুলিত অলপমান এয়া পেষ্ট লগাবলৈ লৈছিলোঁ, যিখিনি ঘঁহাৰ পাছৰ পৰা এমাহমান হৈছে। মই এমাহত কিমান 6 বাৰমান লগালোৱেই দেই এতিয়ালৈকে। এইখিনি লগোৱাৰ পৰা মোৰ চুলিখিনি পকাটো আৰু সৰাটো আৰু চুলিখিনি যিখিনি ফটা সেই সকলোখিনি মই মানে ভাল পাইছোঁ। সেইকাৰণে মই এতিয়া সানিবলৈ লৈছিলোঁ। আৰু মোৰ কি সময় জানেনে, সময়খিনি মোৰ কাৰণে একেবাৰে নোলায়। গধূলি সময়তহে মই সময় পাওঁ এইখিনি কৰিবলৈ। দিনত পেষ্ট কৰি থওঁ, কিন্তু সানিবলৈ সময় মানে এই গধূলি সময়। মই সদায় যিমান দিন চুলিত সানিছোঁ ন, গধূলি সময়ত আনিছোঁ 3-4 ঘণ্টা ৰাখোঁ। অলপ দিনৰ আগত মানে ঘঁহোতে এই মাহটো আগলৈকে মানে অলপ গৰম আছিলে, চুলিখিনি ধুবলৈও ভাল পাইছিলোঁ। কিন্তু এতিয়া ঠাণ্ডা, কালিৰ পৰা মোৰ বেছি ঠাণ্ডা লাগিছে। সেইটো কাৰণে ভাবিছোঁ ঘঁহোঁ নে নঘঁহোঁ, কিন্তু নঘঁহিলে কাইলৈ মোৰ সময় নহ'ব একেবাৰে। আৰু সেইকাৰণে এতিয়া মানে ঘঁহি লওঁ। আৰু কি দিছোঁ সেইখিনি মই আপোনালোকক ভিডিঅ'তে থুলমূলকৈ জনাই দিওঁ। যিখিনি ঘঁহিলে মানে আপোনালোকৰ চুলি পকা আৰু চুলি সৰা ফটা সমস্যাৰ পৰা আৰু চুলিখিনি যিটো খহটা লাগে ন, চিল্কি নহয় যে, সেইখিনি সমস্যাৰ পৰা সমাধান পাব। মই আপোনালোকক জনাই দিওঁ ইয়াত মই কি লৈছোঁ। ইয়াত লৈছোঁ মই জেতুকা, নৰসিংহ পাত, যিখিনিয়ে সকলোকেইটা সমস্যা দূৰ কৰিব। সেইকাৰণে মই এটা এটাকৈ দিয়া নাই। চুলি পকাৰ কাৰণেও বেলেগকৈ ঘঁহিব পাৰে, কিন্তু মোৰ গোটেইকেইটা সমস্যা যিখিনি সেইটো সমস্যা হয় সকলোকেইটা সমস্যাই থাকে। সেইটো কাৰণে মই একেলগতে কোৱা নাই, মাত্ৰ থুলমূলকৈ আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। জেতুকা লৈছোঁ, নৰসিংহ পাত লৈছোঁ। নিজৰ চুলিখিনি অনুপাতে আপোনালোকে ল'ব, বাকী কৈ নাথাকিলেও হ'ব। মোটামুটি মই কৈছোঁ আপোনালোকক। জেতুকা পাত, নৰসিংহ পাত, তাতে দিছোঁ জবা ফুলৰ ফুল আৰু জবা ফুলৰ পাত, আৰু এল'ভেৰা দিছোঁ 2 ডাল। তাৰপিছত তাৰ মানে ভিতৰৰ পিজলখিনি উলিয়াই দিছোঁ। কুমলীয়া হ'লে কাটি দিব পাৰে, একো নাই। তাৰ পিঁয়াজ দিছোঁ, মেথি গুটি, তিল, সেইখিনিকে দিছোঁ। সেইখিনি দিয়ে পেষ্ট বনাই লৈছোঁ। পেষ্ট বনাই এতিয়া চুলিত সানিছোঁ। তেনেকৈ সানি মই আচলতে মোৰ চুলি পকাটো বিশ্বাস কৰিব, এনেকুৱা জেগাত মোৰ বহুত চুলি পকিব লৈছিলে জানেনে, এনেকুৱাবিলাকত। আৰু এতিয়া মোৰ চুলি পকাটো একেবাৰে কমি গৈছে বুলি কওঁ। মোৰ চুলি পকাখিনি এতিয়া নাই দেখা মানে। মই প্ৰথমতে চুলিখিনি ছিঙি ল'লে, ভিডিঅ'বিলাকত চাইছিলোঁ চুলিখিনি ছিঙি ল'লে বোলে আকৌ নহয় আৰু। সেইটো কাৰণে মই এই ভতিজা ছোৱালীজনী মাতি পিনি মানে চুলিখিনি ছিঙাই লৈছিলোঁ। আৰু প্ৰথমতে যেতিয়া ঘঁহিছিলোঁ গোটেইকেইটা দিয়া নাছিলোঁ, 2-3টা বস্তু দিছিলোঁ। সেইকাৰণে চুলিখিনি দ্বিতীয়বাৰ পকিছিলে, মই দেখা পাইছিলোঁ। কিন্তু তাৰপিছত যেতিয়া মই এইকেইটা গোটেইকেইটা দিবলৈ ধৰিলোঁ, তাৰপিছৰ পৰা মোৰ চুলি পকাটো একেবাৰে মই দেখা নাই। সেইকাৰণে আপোনালোকেও ঘঁহিব আৰু নিশ্চয় উপশম পাব। মই যিহেতু পাইছোঁ আপোনালোকেও পাব বুলি আশা ৰাখিল। আৰু আপোনালোকক ঘঁহি চাবচোন। এতিয়া মই ঘঁহি লওঁ, আৰু যিহেতুকে মই সম্পূৰ্ণ ড্ৰেছযোৰ পিন্ধি আছোঁ, জেতুকা লাগিব বুলি সন্দেহ থাকে ন, সেইকাৰণে গা নুধুও, অকল মূৰটোকে ধুই দিম। সেইকাৰণে মানে চুলিখিনি মই উভতাই কৰি এনেকৈ ঘঁহিম আৰু অলপকৈ লগাই তেনেকৈ ঘঁহি 3 ঘণ্টামানৰ কাৰণে ৰাখিম। তাৰপিছত খালী পানীৰে ধুই পেলাম আৰু কাইলৈ ৰাতিপুৱা মানে মই শ্বেম্পুৱে মূৰটো ধুই পেলাম। তেনেকৈ কৰি আছোঁ। আৰু চুলিখিনি মোৰ আগত বহুত মানে খহটা আছিলে জানেনে, এতিয়া মোৰ চুলিখিনি ফণিওৱাই নাই। ৰাতিপুৱাই ফণিওৱা, তাৰপিছৰ পৰা ফণিওৱা নাই। এই বহুত পিছল অনুভৱ হৈছে জানেনে, এল'ভেৰা দিয়াৰ কাৰণে মানে। আৰু জবা ফুলৰ পাত যে, সেইখিনি চুলিখিনি অকণমান চিল্কি কৰি পেলাই। আৰু পকাৰ কাৰণে মানে মেথি গুটি আৰু তিলখিনি দিব লাগে, যেতিয়া চুলিখিনি সৰি যায়তো গজিবলৈ কাৰণে সুবিধা হ'ব। পিঁয়াজ দিব লাগে। সেই তেনেকৈ দি আপোনালোকে ঘঁহিব। আৰু ভিডিঅ'টো বহুত বেছি দীঘলীয়া কৰি নাথাকোঁ। মই এতিয়া এই পেষ্টখিনি ঘঁহি ল'ম আৰু আপোনালোকৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ আৰু আপোনালোকে ঘঁহি চাব, নিশ্চয় উপশম পাব।